हेलो ভিউয়ার্স মোৰ আখলৰ এখাজলে আপোনালোকক স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আজি মই এটা ৰেচিপি লৈ আহিছো যেটো মই ভাবো যে প্ৰায় সকলোবোৰ মানুহৰ প্ৰিয় ঘৰুৱাভাৱে বনোৱা আলু দিয়া চিকেন মছলা প্ৰসেসটো খুব ইজি হয় খাবলৈও খুব টেস্টি হয় আহকচোন আমি প্ৰসেসটো চাও আৰু যদি ভিডিওটো ভাল পায় লাইক কৰিব কমেন্ট কৰিব আৰু নতুন ভিউয়াৰ হলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এতিয়া আহকচোন প্ৰসেসটো চাও আৰু ঘৰুৱা ষ্টাইলত চিকেন মছলা বনাবৰ কাৰণে আমি এয়া লৈছো আধা কেজি চিকেন এতিয়া আমি এই চিকেনখিনি মেৰিনেট কৰি লম মেৰিনেট কৰিবৰ কাৰণে আমি প্ৰথমতে 1 টিস্পুন নিমখ দিলো হাফ টিস্পুন আমি হালধি দিছো হাফ টিস্পুন আমি জলকীয়া গুৰি দিছো 1 টিস্পুন আমি আদা নহৰু পেষ্ট দিছো আৰু এয়া আমি ফেটি লোৱা দৈ আমি 2 টেবুলস্পুন দিম ফেটি লব দৈখিনি তেতিয়া টেষ্টটো বেছি ভাল হয় আৰু লাষ্টত আমি দিছো সৰিয়হৰ তেল 1 চামুচ এতিয়া গোটেইখিনি বস্তু আমি ভালকে মেৰিনেট কৰি লম আৰু এই মেৰিনেট কৰা চিকেনখিনি আমি আধা ঘণ্টা ফ্ৰিজত থৈ দিম এতিয়া আমি চিকেনৰ মছলাটো ৰেডি কৰিম তাৰ কাৰণে আমাক লাগিব 1 টিস্পুন জিৰা গোটা জিৰা 1 টিস্পুন গোটা ধনিয়া আৰু 1 টিস্পুন আমাক জালুক লাগিব আৰু লগতে দুটা শুকান জলকীয়া লাগিব এই গোটেইখিনি আমি অকমান দেৰি পানীত তিয়াই থৈ পেলাই আমি পেষ্ট কৰি লম আৰু মিক্সিত পিছি লোৱাৰ পিছত এয়া পেষ্টটো ৰেডি হৈ গ'ল এটা কথা মন কৰিব যে এটো খুব মিহি নহলেও হ'ব অকমান থেতেলি লোৱাৰ নিচিনা হলেই হ'ল আৰু বাকি ইনগ্ৰেডিয়েন্টছ বিলাকৰ ভিতৰত আমাক লাগিব 3টা মিডিয়াম সাইজৰ পিয়াজ মই মিহিকৈ কাটি লৈছো এটা বিলাহী ডাঙৰ বিলাহী মিহিকৈ কাটি লৈছো আৰু দুটা তেজপাত আৰু এটা ডাঙৰ সাইজৰ আলু মই 4 ফাল কৰি লৈছো ঘৰুৱা ষ্টাইলত যেতিয়া আমি চিকেন মছলা বনাম আলুটো নিদিলে ভালেই নালাগে নহয়নে মইতো মাংসৰ আলু খুবেই ভাল পাওঁ এতিয়া আহকচোন প্ৰসেসটো চাও সৰিয়হৰ তেলখিনি একদম ভালকে গৰম হোৱাৰ পিছত মই তাতে গেছটো অকমান কমাই পেলাই মই দুটা তেজপাত ইয়াত বহাই দিলো আৰু লগতে কাটি থোৱা পিয়াজখিনি দি দিছো পিয়াজখিনি খুব ভালদৰে আমি ভাজি লম এতিয়া গেছৰ ফ্লেমটো হাই কৰি ল'ব আৰু গোল্ডেন ব্ৰাউন হোৱালৈকে আমি পিয়াজখিনি ভাজি থাকিম পিয়াজখিনি আধা ভজা হওঁতে মই আধা চামুচতকৈ কম চেনি অকমান দিছো কালাৰটো ভাল হ'ব কাৰণে এতিয়া মই গোল্ডেন ব্ৰাউন হোৱালৈকে পিয়াজখিনি ফ্ৰাই কৰি থাকিম পিয়াজখিনি ভালকে ফ্ৰাই হৈ গৈছে এতিয়া মই ইয়াতে 1 টেবুলস্পুন মই আদা নহৰু পেষ্ট দি দিছো আৰু আদা নহৰু পেষ্টখিনি ভালকে ভাজি লম
এতিয়া আমি পিচি থোৱা যিখিনি মছলা আছিলে সেইখিনি আমি দি দিম আৰু আমি খুব ভালকৈ ফ্ৰাই কৰিম। ধুনীয়া সুগন্ধ ওলাইছে। এইখিনি ভালকৈ ভাজিব যাতে কেঁচা গোন্ধটো থাকি নাযায়। ইয়াতে এতিয়া মই দিম আধা চামুচ জিৰা গুড়ি আৰু আধা চামুচ ধনিয়া গুড়ি। ইয়াৰ পাছত আমি এড কৰিম কাটি থোৱা বিলাহীখিনি। এতিয়া বিলাহীখিনি ভালকৈ সিজোৱালৈকে আমি এইখিনি ফ্ৰাই কৰি থাকিম। মই ফ্লেমটো হাই ৰাখিছোঁ, হাই ফ্লেমত ফ্ৰাই কৰি থাকিলে হ'ল। অকণমান দেৰি ফ্ৰাই কৰাৰ পিছত মই গেছটো অকণমান কমাই ঢাকনিখন আধা মিনিটৰ কাৰণে মই মাৰি দিছোঁ। আধা মিনিটৰ পিছত যেতিয়া বিলাহীটো পূৰা সিজি যাব তেতিয়া আমি মেৰিনেট কৰি থোৱা যিখিনি চিকেন আছিলে সেইখিনি আমি ইয়াতে দি দিম। এতিয়া মই ফ্লেমটো আকৌ হাই কৰি দিছোঁ। এতিয়া হাই ফ্লেমত মই এই চিকেনখিনি ফ্ৰাই কৰি দিম। তিনি মিনিটমান মই হাই ফ্লেমত ফ্ৰাই কৰাৰ পিছত এতিয়া মই এড কৰিম কাটি থোৱা আলু। গোটেইখিনি আকৌ ফ্ৰাই কৰি থাকিম যাতে মাংসৰ মছলাখিনি আলুত সোমাই যায়। এতিয়া মই ঢাকনিখন মাৰি দিম। 5 মিনিটৰ কাৰণে মই ঢাকনিখন মাৰি দিছোঁ আৰু গেছটো মই মিডিয়াম ফ্লেমত দিছোঁ। 5 মিনিটৰ পিছত এয়া চাওক চিকেনখিনি অকণমান সিজিবলৈ লৈছে আৰু আলুখিনিও আধা সিজা হৈছে। এতিয়া আমি এড কৰিম কাটি থোৱা দুটা জলকীয়া, কেঁচা জলকীয়া। আপোনালোকে আগতেও এড কৰিব পাৰে। এতিয়া মই আকৌ ফ্লেমটো আগতে মিডিয়ামত আছিলে, এতিয়া হাই কৰি পেলাই আকৌ অলপ দেৰি ফ্ৰাই হ'বলৈ দিম আৰু এনেকৈ কণ্টিনিউৱাছলি লৰাই থাকিম। এনেদৰে হাই ফ্লেমত ভাজি থকাৰ পিছত এয়া চাওক অলপ দেৰি পিছত যেতিয়া চিকেনখিনিয়ে তেল এৰিবলৈ ধৰিব তেতিয়া আমি 2 কাপ আমি পানী এড কৰিম। মই 2 কাপ পানী এড কৰিছোঁ আৰু এতিয়া মই ঢাকোনখন মাৰি দিম। পানী এড কৰাৰ পিছত মই সোৱাদ অনুসৰি নিমখ দিম
তাৰপিছত ঢাকনিখন বন্ধ কৰি 10 মিনিটৰ কাৰণে লো ফ্লেমত সিজিবলৈ দিম আৰু 10 মিনিটৰ পিছত এয়া আমাৰ ৰেডি হৈ গ'ল ঘৰুৱা চিকেন মছলা এয়া সব কিমান ধুনীয়া হৈছে এতিয়া আমি লাষ্টত এড কৰিম কাটি থোৱা ধনিয়া এনেকৈ 2 মিনিটমান থকাৰ পিছত আমি চিকেনখিনি নমাই থ'ম এয়া চাওক ৰেডি হৈ গ'ল ঘৰুৱা ষ্টাইলত আলু দিয়া চিকেন মছলা দেখিবলৈ কালাৰটো বৰ ধুনীয়া হৈছে নহয়নে খাবলৈও বৰ ধুনীয়া হয় আপোনালোকে নিশ্চিতভাৱে বনাব আৰু মোক কমেণ্ট কৰিবলৈ নাপাহৰিব এই ৰেচিপিটো আপোনালোকে ৰুটি আৰু ভাত দুইটাৰ লগতে খাব পাৰিব আজিলৈ আহোঁ ধন্যবাদ